হাই এভৰিৱান, আজি এটা হোম ৰেমেডি লৈ আহিছোঁ। এই হোম ৰেমেডিটো কিন্তু মানুহৰ কাৰণে নহয় দেই। এইটো হৈছে যিসকলৰ ঘৰত পেট আছে তেওঁলোকৰ কাৰণেহে আচলতে। আৰু তেওঁলোকে ভালদৰে জানে যে যেতিয়া গৰম দিন আহে এই ডগবিলাকৰ তেওঁলোকৰ স্কিনৰ বহুত প্ৰব্লেম হয় আচলতে। আৰু এনেকুৱা হ'লে মানে তাহাঁতে বহুত খজুৱাই থাকে, অশান্তি পায় আৰু গোটেই বডিটোতে ৰঙা ৰঙা ফাংগলছ নিচিনাও হৈ যায়। আৰু বহুত আচলতে তাহাঁতে নখ মাৰি পিনে স্কিনটো একদম মানে ৰাফ কৰি দিয়ে, যিহেতু তাহাঁতৰ স্কিনটো বহুত চেঞ্চিটিভ থাকে। আৰু এনেকুৱা হ'লে আচলতে আমি ইনজেকশ্যনো পায়, দৰৱো পায়, কিন্তু যিমান ইনজেকশ্যন বা দৰৱ দিলেও অকণমান দিন ভাল হয় আকৌ হৈ যায়। কিন্তু ইয়াৰ বাবে যদি আমি ঘৰতে থকা নিমপাত উতলাই যদি পানীখিনি ঠাণ্ডা কৰি তেনেদৰে গা ধুৱাওঁ আৰু নাইবা নিমপাতখিনি গ্ৰাইণ্ড কৰি যদি আমি এনেধৰণে গোটেই বডিটোতে সানি পিনে 10 বা 15 মিনিট ৰাখি আমি গাটো যদি ধুৱাই দিওঁ, তাৰ ফলতো বহুতখিনি আচলতে উপকৃত পাব পাৰি। এয়া চাওকচোন, ককক আজি আমি মাজে মাজে এনেকুৱা ধৰণে আচলতে কৰি থাকোঁ। এয়া আজিও গা ধুৱাই ধুনু ধুনু কৰি পেলালোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।